টাইমে টাইমে আমাকো ল'বা ঐ মজা লাগিব ন হেল্ল' গাইজ, মই ভাস্কৰ। আজি আপোনালোকক আমি লৈ যাম তেজপুৰ গণেশ ঘাটলৈ। গতিকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমি গণেশ ঘাটৰ গেটেদি প্ৰৱেশ কৰি আছোঁ। গণেশ ঘাটলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহি পেলাই গণেশ ঘাটৰ পৰা যি ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী উঠাই পেলাই যিসকলে যি মন্দিৰত যাম বুলি ভাবি থৈছে, তেওঁলোকে কোনোবাই মহাভৈৰৱ, হেংগুলেশ্বৰ, সিদ্ধেশ্বৰ, হলেশ্বৰ, যিসকলে য'ত যায় ত'তে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ। বলবমৰ সময়ত গণেশ ঘাটৰ যি মেলা সদৃশ পৰিৱেশ হয়, সঁচাকৈ চাবলগীয়া। ইমান সুন্দৰকৈ ইমান দোকানীয়ে তেওঁলোকৰ ব্যৱসায়সমূহ আগবঢ়ায়। কি ধুনীয়া ধুনীয়া বস্তু, ফুলি, খাৰু, বলবমৰ লাগতিয়াল সামগ্ৰী, অন্যান্য আৰু বহুত দূৰ দূৰণিৰ পৰা সেই দোকানীবোৰ আহে। গতিকে আমি সকলোবোৰ চাই যাওঁ গণেশ ঘাটৰ সেই দৃশ্যবোৰ। এই ৰাখী বন্ধনৰ যিহেতু আহি আছে ৰাখী, শাওণ মাহৰ এই তিথিটোত বলবম হিচাপে বহুত ভক্ত তেজপুৰলৈ আগমন ঘটে। তেজপুৰত বিভিন্ন ধৰণৰ মন্দিৰবোৰ আছে। মন্দিৰবোৰ তেওঁলোকে যি মনোবাঞ্ছা পূৰণৰ কাৰণে তেওঁলোকে আগবাঢ়ি যায়। তো তাৰ ভিতৰত অন্যতম হৈছে মহাভৈৰৱ। মহাভৈৰৱলৈ বহুত হাজাৰ হাজাৰ ভক্ত সমাগম ঘটে এই দিনকেইটাত। তো আমি গোটেই পৰিৱেশটো চাই যাম, কিদৰে ব্ৰহ্মপুত্ৰ নদীত গণেশ ঘাটত গৈ কিদৰে পানী থাকে, আৰু আমি দৃশ্যবোৰ দেখাই যাম। লগৰটোৱে আকৌ পুতলা কেইটালৈ অলপ ধেমালি কৰিলে, আমাৰ বগাইদাই ধেমালি কৰিলে। কি ধুনীয়া ধুনীয়া পৰিৱেশ, কি ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু যিসকল ভক্ত আহিছে ইমান নিয়াৰিকৈ, ইমান সুন্দৰকৈ তেওঁলোকৰ নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে অটল দূৰণিৰ পৰা আহি পেলাই তেওঁলোকে যি পানী উঠাৰ কামত লাগি আছে, আমি সকলোবোৰ দৃশ্য চাই যাম। তাত ৰখীয়া কৰি আছে, যিহেতু ব্ৰহ্মপুত্ৰ নদী বাৰিষা কালত